তো হেল্ল' ফ্ৰেণ্ডছ পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু ভাবিলোঁ বহুত দিন ভিডিঅ' দিয়া নাই আজি বহুত দিনে সিহঁতি ব্লগ চগ একোৱেই দিয়া নাই মই তো সেইকাৰণে আজি ভাবিলোঁ যে কিবা এটা সৰু সুৰাকৈ কিবা এটা দি দিওঁ তো তাৰ কাৰণে আজি মই আৰু এবাৰ পুনৰ মোৰ ষ্টকটো দেখাব আহিলোঁ মানে আমাৰ য'ত কুকুৰবিলাক আমি ৰাখোঁ আৰু তো আমি আজি ষ্টকটো মই এবাৰ আকৌ দেখুৱাব আহিলোঁ মানে বহুতকেইটা পোৱালি আহিছে ইণ্ডিয়ান স্পিচ কালচাৰ স্পিচ কিবা কিবি তেনেকৈ আছে মই অহা নাছিলোঁ মানে তো আজি আহিলোঁ চাবৰ কাৰণে ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ আৰু এটা খুব মৰম লগা পোৱালি এটা মানে ইণ্ডিয়ান স্পিচ মোৰ লগৰ এজনীয়ে ল'ব তো তাইকো আমি বঢ়িয়াকৈ মানে এই অৰ্ডাৰটো মানে ডেলিভাৰীটো দি আহোঁ তো তাৰ কাৰণে মই আহিলোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ বলক আপোনালোকে আহক মোৰ লগত আজি আপোনালোকক ষ্টকটো ধুনীয়াকৈ দেখাইছোঁ বেছি ডাঙৰ ব্ৰিড নাই যিকেইটা আছে মানে সৰু সৰু ব্ৰিডেই আছে আৰু এটা নতুন খবৰ আমি ষ্টক কৰিছোঁ আপোনাৰ চানমাৰীৰ ফালে নতুন ষ্টক এটা কৰিছোঁ আমি তাতেও আছে পোৱালি ইয়াতেও আছে পোৱালি তো দুইটা জেগাতে আমি ৰাখিছোঁ তাতে ডাঙৰ ডাঙৰ ব্ৰিডখিনি ৰখা হয় আৰু ইয়াতে সৰু সৰু ব্ৰিডখিনি মই আপোনালোকক দেখুৱাই আছোঁ এতিয়া কি ব্ৰিড আছে আহক তো গাইজ এইটো দেখিছে এইটো টয় পমৰ মিক্স ব্ৰিড হয় আপোনালোকে হেয়াৰ গ্ৰোথটো চাওক কিমান লং হয় আৰু বহুত ছফ্ট হয় কোৱালিটি আছে এইটো টয় পমৰ মিক্স ব্ৰিড এইটোৰ প্ৰাইচ মোটামুটি 6 মানে হয় তো আমি মিলাই মেলি কৰি দিম যদি হয় এইটো টয় পমৰ আপুনি হেয়াৰ গ্ৰোথটো চাব পাৰে কিমান ধুনীয়া হয় মই ওচৰৰ পৰা দেখাই দিছোঁ এই চাওক কিমান ধুনীয়া তো যোনটো নৰ্মেল আপোনাৰ কালচাৰ থাকে সেইটো ইয়াতকৈ কম হয় আৰু অলপ কোৱালিটিটো কম থাকে কালচাৰো আছে মই কালচাৰ পৰা দেখাই দি আছোঁ এইটো টয় পমৰ মিক্স ব্ৰিড চাওক আৰু এইটো দেখিব পাৰিছে মোৰ হাতত এইটো আপোনাৰ কালচাৰ স্পিচৰ এইটো দেখা পাইছে আপোনালোকে কোৱালিটি মিডিয়াম হয় আৰু মই বেছি টপ কোৱালিটি বুলি কোৱা নাই এইটো মিডিয়াম কোৱালিটি হয় আৰু কালাৰটো আপোনালোকে দেখি আছে ব্লেক এণ্ড হোৱাইটত আপোনালোকে মিক্স আৰু এইটো কালচাৰ স্পিচ এইটোৰ প্ৰাইচ আমি এনেই 5 ৰাখোঁ কিন্তু মিলাই মেলি কৰি দিম যদি লয় 4 মানে 4.5 কৰি দিম আৰু এইটো চাব পাৰে আৰু গাইজ এইটো দেখিছে এইটো ইণ্ডিয়ান স্পিচ মোৰ হাতত এবাৰ বহুত দিনৰ মূৰত আহিছে একচুৱেলি ইণ্ডিয়ান স্পিচ নাহে একচুৱেলি আৰু এটা আছে মোৰ হাতত এইটো দি দিয়া এইটো এটা পোৱালি আছে এইটোতকৈ এইটো অলপ টপ কোৱালিটি হয় আপোনালোকে দেখিছে এইটো একচুৱেলি এতিয়া মই লৈ যাম মানে মোৰ যিটো কাষ্টমাৰ আছে সেই কাষ্টমাৰটো এইটো ল'ব তেখেতক এটা মানে ধুনীয়া প্ৰাইচত মই দি দিছোঁ যিহেতু মোৰ ছাবস্ক্ৰাইবাৰো হয় তেখেত তো সেইটো কাৰণে মই তেখেতক এইটো অলপ কমতে দি দিছোঁ আৰু এইটোও আছে আপোনালোকে চাব পাৰে এইবিলাক প্ৰাইচবিলাক মই আপোনালোকে ইয়াতে মোৰ ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰটো থাকিব তো ডেছক্ৰিপশ্যনৰ নাম্বাৰটো থাকিলে আপোনালোকক মই কৈ দিম ধুনীয়াকৈ কিমান প্ৰাইচ হয় আৰু এইটো চাওক আপোনালোকে এবাৰ চাওক এই দুটা আপোনালোকে ছেম টপি এইটো আপোনালোকৰ কোৱালিটি আছে এই কোৱালিটিটো চাব পাৰে মই ধুনীয়াকৈ দেখাই দিছোঁ বা ইহঁতৰ যোনটো বডি গ্ৰ'থ আপোনালোকে বডি গ্ৰ'থটো চাব পাৰে বা যোনটো মেইন কুকুৰবিলাকৰ একচুৱেলি কি হয় আপোনালোকে মানুহে নাকবিলাক চাই যে নাক কেনেকুৱা কাণ কেনেকুৱা তো এইটোও চাব পাৰে আৰু এইটোও চাব পাৰে তাতে আপোনালোকে ডিফাৰেঞ্চটো গম পাই যাব চব ধুনীয়া পাপি হয় আপোনালোকে বহুত একদম ভেৰিটেবল প্ৰাইচত আপোনালোকে ইয়াতে পাই যাব গোটেইখিনি কণ্টেক্ট ইয়াতে আছে আপোনালোকে কণ্টেক্ট কৰক ধুনীয়াকৈ আৰু যথেষ্টখিনি মানুহ আহি আছে আৰু আপোনালোককো ধুনীয়াকৈ আমি মিলাই দিম যিহেতু আপোনালোকে ছাবস্ক্ৰাইবাৰ হয় বা মোৰ চেনেলৰ পৰা আহিব তো তেনেকৈ ভালকৈ ডিছকাউণ্টত দি দিম আৰু আজি মই ক'বলৈ পাই আপোনালোকক বহুত সুখী প্ৰভাৱ মানে প্ৰকাশ কৰিছোঁ একচুৱেলি এইটো কালচাৰ স্পিচ হয় আৰু এইটো এটা ধুনীয়া প্ৰাইচ দিম মানে ডিছকাউণ্ট আৰু মানে যিসকলে আজি বা কালি এই দুদিনৰ সময় আপোনালোকে চাই পেলাই যিহেতু আজি ব্লগটো আজি সন্ধিয়া আপলোড হ'বৰ কাৰণে গৈ আছে আৰু আজি আৰু কালিৰ কাৰণে মই সময়টো দিছোঁ মাত্ৰ 3,500 টকাত পাই যাব বহুত হেল্ডি পাপি হয় কালচাৰ স্পিচ আপোনাৰ মেইল হয় এইটো চাব পাৰে ধুনীয়া হেয়াৰ গ্ৰ'থ চাব পাৰে কিমান ছফ্ট বহুত মৰম লগা পোৱালি আৰু বহুত এক্টিভ পোৱালি হয় তো আপোনালোকক মাত্ৰ 3,500 টকাত এইটো মই দি দিম যদি আপোনালোকক মানে লাগে আৰু বা আপোনালোকে বিচাৰে আৰু চাব পাৰে কিমান এক্টিভ হয় মই এবাৰ এৰি দিছোঁ ইয়াতে আপোনালোকে চাওক কিমান এক্টিভ আপোনালোকক ইমান ধুনীয়াকৈ অফাৰ দিছোঁ মই মাত্ৰ 3,500 টকা ক'তো নাপায় অল গুৱাহাটী আপোনালোকে ঘূৰক ক'তো নাপায় পাব 3,500 টকাত পাব তেনেকুৱা পোৱালি মোৰ তাতো আছে আপোনাক মই সেইটো পোৱালি দেখাই দি আছোঁ সেইটো পোৱালিটো আৰু অলপ কমত দি দিম কিন্তু এইটো পোৱালি আপুনি ক'তো নাপায় 3,500 টকাত ইমান এক্টিভ পোৱালি কিন্তু মই দি আছোঁ কিয়নো আপোনালোকে মোৰ ছাবস্ক্ৰাইবাৰ হয় সেইটো কাৰণে মই দি আছোঁ তো আপোনালোকে মোক কণ্টেক্ট কৰক যিমান জল্দি পাৰে তো গাইজ এইটো চাব পাৰে কিমান ধুনীয়া পোৱালি হয় কালচাৰ স্পিচ হয় আৰু হেয়াৰ গ্ৰ'থ চাব পাৰে তো ইয়াতে মই এটা বেষ্ট অফাৰ দিওঁ আপোনালোকক মানে মই আজি প্ৰথম টাইম মোৰ চেনেলত এটা গিভআৱে ৰাখিব ওলাইছোঁ এইটো কালচাৰ স্পিচ এইটো দাম আপুনি এনে মাৰ্কেটত যদি চাব যায় এনে গুৱাহাটীৰ যিকোনো এখন দোকানত তো তাতে আপোনালোকে মোটামুটি এইটো 5,000 টকা ক'ব কিন্তু এইটো মই
বিনা পইচাত মানে 0 रुपिसत মানে আপোনালোকক মই এইটো দিম কিন্তু গিভআৱে এটা হ'ব বৰ্তমান এতিয়া মোৰ চেনেলত প্ৰায় 1500 সাবস্ক্ৰাইবাৰ কিন্তু মই টাৰ্গেট মানে 3000 দিছো 30 জুনলৈকে 3000 সাবস্ক্ৰাইবাৰ হ'ব লাগিব আৰু আপোনালোকে ধুনীয়াকৈ মানে যিমান পাৰে সিমান বেষ্টতকৈ বেষ্ট কমেণ্ট দিব কাৰণে চেষ্টা কৰক আপোনালোকে আমি লটাৰী কৰিম মানে যাৰ কমেণ্টটো বেছি ভাল হয় বা সেই হয় আৰু তো আমি তেওঁলোকক এটা গিভআৱে কৰিম আৰু হোম ডেলিভাৰী দি থৈ আহিম আমি ঘৰত গৈ পেলাই তো এইটো মই আৰু ধুনীয়াকৈ ইয়াৰে এটা ভিডিঅ' মই ইনষ্টাগ্ৰামতো দিম আপোনালোকে ইনষ্টাগ্ৰামতো ধুনীয়াকৈ ফ'ল' কৰক মোক মোৰ পেজটো আৰু আপোনালোকে যিমান পাৰে সিমান বেষ্টতকৈ বেষ্ট কমেণ্ট দিয়ক আমি লটাৰী এটা কৰিম যাৰ কমেণ্ট বেছি ভাল হয় বা যোনে বেছিকৈ শ্বেয়াৰ কৰে মোৰ প্ৰফাইলটো বা ইউটিউবতো কৈছোঁ মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰে আৰু যিমান শ্বেয়াৰ কৰে আপোনালোকে খালি মোক স্ক্ৰীনশ্বট পঠিয়াব মানে পাৰ্চনেলি DM কৰি দিব তো আপোনালোকক এই পাপ্পিটো বা এইটো নহ'লেও সেম এক্সেক্টলি এনেকুৱা সেম পাপ্পি মই আপোনালোকক ঘৰত গৈ পেলাই দি আহিম এইখিনি প্ৰতিশ্ৰুতি মই আপোনালোকক ইয়াৰ পৰা দিছোঁ ইউটিউবৰ জৰিয়তে আপোনালোকে প্লিজ চেনেলটো যিমান পাৰে সিমান শ্বেয়াৰ কৰক ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু বেষ্টতকৈ বেষ্ট কমেণ্ট আপোনালোকে দিবৰ কাৰণে চেষ্টা কৰক বহুখিনি ষ্টক কিন্তু এতিয়া আজিয়ে 5টা বিক্ৰী কৰিছে ৰাতিপুৱা তো বাকীখিনি আছে এতিয়া আৰু এটাতো মই ল'লোঁ এতিয়া আপোনালোকে চাব পাৰে মই লৈ ল'লোঁ আৰু এতিয়া ইয়াতে এইকেইটা আছে আমি আহি পালোঁ লোকেশ্যন এইটোৱে লোকেশ্যন এইফালে ঘৰটো এইফালে নৱদ্বীপ আছে মোৰ লগত আৰু এইফালে ঘৰটো তো এতিয়া আমি লৈ আহিলোঁ বাক্সাৰ পৰা ওলালোঁ মই বাক্সাটো অলৰেডি ভিতৰত থলোঁ মানে তো থৈ পেলাই এতিয়া কাষ্টমাৰক দিবৰ কাৰণে গৈ আছোঁ তো দেখাই আছোঁ তো সেয়া মালিক আজিৰ পৰা এইটো দি দিলোঁ তো কাষ্টমাৰৰ এতিয়া কেনেকুৱা লাগিছে সেইটো কোৱাচোন ভাল লাগিছে তো তাই মানে বহুত দিন ধৰি পেলাই মানে মোক কৈ আছিলে যে যুগলদা এনেকৈ লাগে তো তেনেকৈ মই আজি সময় পালোঁ তো তাৰ কাৰণে মই ভাবিলোঁ যে তাই যিহেতু ছোৱালী মানুহ তেনেকৈ ওলাই যোৱাতকৈ মই তেনেকৈ আনি দিলোঁ তো এতিয়া তাইক দিলোঁ এতিয়া কাষ্টমাৰৰ ৰিভিউটো আপোনালোকে এবাৰ শুনাওক এয়া আমাৰ কাষ্টমাৰ লভিতা তো লভিতা কেনেকুৱা লাগিছে কোৱা এবাৰ ৰিভিউটো ভাল লাগিছে মানে মই আগৰ পৰাই গম পাই আছিলোঁ কি তুমি ডগৰ কাৰণে ৰাখা বুলি কিন্তু যেতিয়া তোমাৰ চেনেলত গম পালোঁ তেতিয়া মই পাৰ্চেছ কৰিব বেছিকৈ মন গ'ল তাৰ কাৰণে তোমাক কণ্টেক্ট কৰিলোঁ তাৰপিছত ইমান লাভলি চব পোৱালি দেখাই থেংক ইউ ইউ মষ্ট ৱেলকাম তো এনেকৈ আপোনালোকক যদি মানে টপিছ এনেকৈ ৰাখিব মন তেতিয়াহ'লে আমাক মোৰ চেনেলৰ জৰিয়তে আপোনালোকে মোক তেনেকৈ ডাইৰেক্ট DM কৰিব পাৰে ভিডিঅ'টোত যোৱাৰ পিছত ভিডিঅ'টোত ডেছক্ৰিপশ্যনত মানে মোৰ নাম্বাৰটো দিয়াই আছে অলৰেডি তো আপোনালোকে মোক ডাইৰেক্ট DM কৰিব পাৰে আৰু আপোনালোকক যিমানখিনি পাৰোঁ মই কমাই পেলাই দি দিওঁ তেনেকৈ আৰু তো এতিয়া লভিতাটো মোৰ সৰুৰ পৰাই ফ্ৰেণ্ড তো তেনেকৈ আৰু তো আপোনালোকেও মানে যদি লাগে আপোনালোকক তেতিয়াহ'লে মোক প্লিজ DM কৰিব কণ্টেক্ট কৰিব আপোনালোককো নিশ্চয় পাৰিলে হোম ডেলিভাৰী দিব চেষ্টা কৰিম আৰু নোৱাৰিলেও আপোনালোকক মানে দি দিম আৰু বস্তুটো তো সেইখিনিয়ে